আজি কালি পিছবেলা মই কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ আৰু আজি যিখিনি মই ফিডবেক পাইছোঁ অৱশ্যে কালি আহিয়ে মই দুটামান চেণ্টাৰলৈ মই গ'লোঁ তাত আমাৰ যিখিনি আমাৰ ধৰক চৰকাৰী আমাৰ হেল্থ বিভাগ স্বাস্থ্য বিভাগৰ যিখিনি নিয়মাৱলী আছে তেখেতসকলে খুব সূক্ষ্মভাৱে প্ৰেচাইজ ডিটেইলছত তেখেতসকলে গোটেই নিয়মাৱলীখিনি দিছে যিটো SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ বুলি কয় সেইমতে আমি তেখেতসকলক গোটেই ব্যৱস্থাখিনি কৰিছোঁ যাতে যিখিনি মানুহে থাকে সেইমতে প্ৰতিটো দিশ সেইধৰণে আমি আগবাঢ়ি গৈছোঁ। ছাৰ আমাৰ কোকৰাঝাৰ বাসিন্দাসকলক কি আহ্বান জনাব? মই প্ৰথমেই কাৰ্যভাৰ গ্ৰহণ কৰি এটাই কথা ক'লোঁ মই আপোনালোককে ধন্যবাদ দিছোঁ আপোনালোকে তেনেকৈ অহাৰ কাৰণে আৰু প্ৰথমে মই এইটোৱেই ক'ম মানে এই বৰ্তমান আমাৰ যিটো পৰিস্থিতি ক'ভিডৰ ক্ষেত্ৰত মই আমাৰ অসম কোকৰাঝাৰ জিলাৰ সন্মানীয় ব্যক্তিসকলক মই এটা কথাই জনাম নাগৰিকসকলক এটা কথাই জনাম যে ইয়াৰ উপায় এটাই আছে ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগে যি ক্ষেত্ৰতে নহওক আৰু আমি ক'ভিডৰ লগত আমি যিধৰণে আমি মোকাবিলা কৰিব লাগে তাৰ কিন্তু আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ব্যক্তি হিচাপে আমি সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চটো কেনেকৈ আমি মেইনটেইন কৰোঁ। এতিয়া আমি এই বস্তুটো আমি আমাৰ মনত সোমাব লাগিব আমি হৃদয়ংগম কৰিব লাগিব যে ফিজিকেল এণ্ড ছ'চিয়েল ডিষ্টেঞ্চটো আমি কি ধৰণে মেইনটেইন কৰোঁ সেইভাৱে মেইনটেইন কৰিলেই নিশ্চয় আমাৰ বহুতখিনি আমি প্ৰিভেনশ্যন আমি কৰিব পাৰিম আৰু মোৰ সকলো কোকৰাঝাৰ জিলাৰ বাসিন্দাক মোৰ এইটোৱে মোৰ অনুৰোধ যে তেখেতসকলেও যাতে এই যিখিনি আমাৰ প্ৰিভেণ্টিভ ষ্টেপ বা যিখিনি আমাৰ ছ'চিয়েল ডিষ্টেঞ্চৰ যিখিনি নিয়ম সেইখিনি যাতে মানি চলে। আজি যে দিল্লীৰ পৰা ৰাজধানী আহি আছে কিমানজন কোকৰাঝাৰ নামিব আৰু কিমানজন ইয়াৰ পৰা যাব অলপমান কৈছে নে? মই যিটো তথ্য পাইছোঁ মই সেই তথ্যৰ ভিত্তিত আমাৰ ইয়াৰ পৰা ইয়ালৈ 8জন আহিব আৰু ইয়াৰ পৰা ডিব্ৰুগড়লৈ 5জন যাব বুলি মোৰ তথ্য কয় কোকৰাঝাৰ ষ্টেচনৰ পৰা। ছাৰ এতিয়ালৈকে কিমান আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰত কিমান হ'ল? আৰু যোৱাকালিলৈকে কোৱাৰেণ্টাইন চেণ্টাৰত আমাৰ যিটো এই চাই কমপ্লেক্সৰ বিভিন্ন আমাৰ যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত আমাৰ 1892জন ব্যক্তি আমি বৰ্তমান আমি ৰাখিছোঁ। ছাৰ আমাৰ কোকৰাঝাৰত কিবা ট্ৰেইন আকৌ আহিব নেকি ছাৰ বেলেগ যে চেন্নাই আহিব আমাৰ কোকৰাঝাৰৰ তাৰমানে আমাৰ তাত এতিয়াও কাৰ্যসূচীখন নাই বা ট্ৰেইনৰ সেইখন নাই আমাৰ কোকৰাঝাৰ ষ্টেচনটো আৰু কেইদিনমান আছে আমাৰ তো বিভিন্ন সময়ত আমাৰ যিবিলাক ট্ৰেইন স্পেচিয়েল ট্ৰেইন যিবিলাক দিছে কোকৰাঝাৰ ষ্টেচনটো কৰিছে আৰু আহিব ট্ৰেইন আৰু সেইমতে আমি ব্যৱস্থা ল'ম কোকৰাঝাৰ ষ্টেচনত। যিকেইটা ব্যক্তি একচুৱেলি আমি হেৰি কৰোঁ তেওঁলোকৰ স্বাবটো লৈ পেলাই আমি হেৰি কৰোঁ টেষ্টলৈ পঠিয়াওঁ আৰু তাৰপিছত টেষ্টটো যেতিয়া নিগেটিভ হৈ যায় তেওঁলোকক আমি ঘৰলৈ হোম কোৱাৰেণ্টাইনলৈ পঠিয়াওঁ আৰু পজিটিভ হ'লেতো আৰু তেখেতসকলক আইচলেশ্যন কৰি তেখেতসকলক সেই ব্যৱস্থা একদম প্ৰট'কল যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিং কৰিছে চবকে কোৱাৰেণ্টাইনত ৰখা হ'ব। যিখিনি মানুহ আহিছে আমাৰ যিখিনি মানুহ প্ৰায় চবকে কোৱাৰেণ্টাইনতে ৰখা হৈছে তাৰপিছত তেওঁলোকক প্ৰত্যেক মানুহৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই স্বাব টেষ্টটো ল'ব স্বাব টেষ্টটো লৈ পেলাই আমাৰ ইয়াত বৰপেটা যিখন মেডিকেল কলেজ আছে তাৰ পৰা আমি টেষ্টটো ৰিজাল্টটো লৈ পেলাই